Subscribe and hit the bell icon to never miss an update from Mathantrix. এইবাৰৰ মেট্ৰিক আৰু এইচএছ পৰীক্ষাৰ্থীসকলৰ বাবে আহিছে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ বাতিল হ'ব নেকি এইবাৰৰ মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা কিয়নো সুপ্ৰিম কোৰ্টত এটা পিটিশন দাখিল কৰা হৈছে য'ত কোৱা হৈছে যে সকলো বোৰ্ড এক্সাম আৰু CBSE ICSE পৰীক্ষা বাতিল কৰা হয় আৰু ইয়াৰ ওপৰত আজিৰ এই ভিডিও তোমালোকে ইয়াত হেডলাইনত দেখা পাইছে CBSE 12 বোৰ্ড এক্সাম 2022 সুপ্ৰিম কোৰ্ট ডিসিশন যদিও ইয়াত CBSE কথা কোৱা হৈছে আসলতে এই পিটিশনত সকলো বোৰ্ডৰ সকলো ষ্টেট বোৰ্ডৰ কথাও লগতে উল্লেখ আছিল তোমালোকে এই পোষ্টটো যদি ভালকৈ চাই তেনেহলে সকলো ডিটেইলছবোৰ বুজিব পাৰিব ইয়াত কোৱা হৈছে দি সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া উইল হিয়াৰ এ পিটিশন অন February 21 seeking the cancellation of CBSE 12 board exam 2022 the student and parent groups have petitioned the Supreme Court for cancellation of the CBSE term 2 exam and other board exam. Here clearly mention আছে যে CBSE পরীক্ষা আর লগতে আদার স্টেট বোর্ডের এক্সামও যাতে বাতিল হয় এই সন্দর্ভত এটা পিটিশন দাখিল করা হয়েছে সুপ্রিম কোর্টত আর ইয়ার তলত তোমালোকে যদি দুইটা লাইন তলত আহে তেনেহলে ইয়াত দেখা পাবো দে রিকোয়েস্ট দ্যাট an alternative evaluation method be implemented this year as well as the possibility of conducting improvement review. ইয়াৰ লগতে আৰু কিছু গুৰুত্বপূৰ্ণ কথা এই পোষ্টত উল্লেখ কৰা হৈছে তোমালোকে ইয়াত দেখা পাব যে CBSE 12 board exam scheduled for April 26 in offline mode for student in class 10 and 12 has been challenged in Supreme Court অৰ্থাৎ CBSE অলৰেডি তেওঁলোকৰ পৰীক্ষাৰ ডেটটো 26 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব বুলি ঘোষণা কৰিছিল আৰু এই পৰীক্ষাটো অফলাইনত হ'ব বুলি ঘোষণা কৰিছিল আৰু ইয়াৰ ওপৰত শিক্ষাৰ্থীসকলে সুপ্ৰিম কোৰ্টত চ্যালেঞ্জ কৰিছে আৰু দি পিটিশনাৰ আৰ আস্কিং দ্য সুপ্ৰিম কোৰ্ট পিটিশনাৰে সুপ্ৰিম কোৰ্টত কোৱেশ্চন কৰিছে যে টু কেনসেল দ্য বোৰ্ড এক্সাম যাতে এক্সামটো কেনসেল কৰা হয় আৰু একৰ্ডিং টু মিডিয়া ৰিপৰ্ট দ্য সুপ্ৰিম কোৰ্ট পিটিশন হেজ ৰিচিভড ওয়াইড স্প্ৰেড সাপোৰ্ট ফ্ৰম ষ্টুডেণ্ট কমিউনিটিজ এক্ৰছ দ্য কাণ্ট্ৰি আৰু মিডিয়া ৰিপৰ্ট অনুসৰি সুপ্ৰিম কোৰ্টে এই পিটিশনটো ৰিচিভ কৰিছে যে এই পিটিশনত সকলো শিক্ষাৰ্থীৰ ওভাৰঅল ইণ্ডিয়াৰ সকলো শিক্ষাৰ্থীৰ সাপোৰ্ট আছিল আৰু ইয়াৰ উপৰিও তোমালোকক জনাই দিব বিচাৰিছো এই পোষ্টত কোৱা হৈছে এই পিটিশনটোৰ ৰায় কেতিয়া ঘোষণা কৰা হ'ব বা শুনানিটো কেতিয়া হ'ব ইয়াও তোমালোকে ইয়াত দেখিব পাৰিব যে দি সুপ্ৰিম কোৰ্ট ডিসিশন অন 2022 board exam may or may not be announced anytime soon the case was brought before the Chief Justice of India who referred it to the Khanwilkar court the case is expected to be heard ইয়াত কোৱা হৈছে এই কেছটোৰ যেটো এই শুনানিটো এক্সপেক্ট কৰা হৈছে যে February 25ত আৰু তোমালোকক আমি এই পিটিশনটোত কি পয়েন্ট কোৱা হৈছিল এই পয়েন্টবোৰৰ কিছুমান পয়েন্ট তোমালোকক জনাই দিব বিচাৰিছো আৰু তোমালোকক আৰু এটা কথা কম যে এই পোষ্টটোৰ সম্পূৰ্ণ ডিটেইলছবোৰ তোমালোকে এবাৰ চাই ল'ব পাৰে আমি এই পোষ্টটোৰ লিংকটো ভিডিও ডেসক্ৰিপচনত দি দিম তোমালোকে এই লিংকৰ পৰা ইজিলি সকলো ডিটেইলছবোৰ এবাৰ চাই ল'ব পাৰে তো ইয়াত কি পয়েন্ট আছিল প্ৰথম পয়েন্টটো কোৱা হৈছে দি ষ্টুডেণ্ট হেভ এনাউন্সড that the board exam for the 3 central board will be cancelled CBSE, CIE, SCE and NIOS exam as well as several other state board exam are required. 2 number point কোৱা হৈছে according to the written application submitted by student taking board exam during the COVID-19 pandemic is a violation of their right of life. আৰু 3 নম্বৰ পইণ্টত কোৱা হৈছে citing the coronavirus situation students are also demanding an alternative assessment method for this year CBSE 12 board exam rather than a traditional offline examination আৰু 4 নম্বৰ পইণ্টত কোৱা হৈছে students are demanding among other things the cancellation of exam because they do not feel prepared to take the exam in offline mode despite the fact that classes have been held in online mode for a long time students have also stated that this is due to the curriculum for online classes has not been completed আৰু ইয়াৰ উপৰিও কিছুমান কথা এই পোষ্টত শেয়াৰ কৰা হৈছে তোমালোকে এই পোষ্টটো এবাৰ চাই লব